অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা অহা 11 মে'ৰ পৰা চূড়ান্ত পৰীক্ষা পতাৰ আয়োজন কৰিছোঁ। কোভিডে যি ধৰণে সংক্ৰমিত কৰিছে এই লৈ পেলাই আমি অলপমান দুমোজাত পৰি আছোঁ। তথাপিতো আমি গোটেই কথাখিনি আমি চৰকাৰৰ ওপৰত এৰি দিব লাগিব। বিশেষকৈ ছাত্ৰ ছাত্ৰীয়ে মাস্ক পিন্ধিব লাগিব, চেনিটাইজেশ্যন স্কুলত হ'ব লাগিব। তাৰপিছতে তেওঁলোকে যেতিয়া পৰীক্ষা কেন্দ্ৰলৈ আহিব সেই মুহূৰ্তত তেখেতসকলৰ যিটো স্বাস্থ্য পৰীক্ষাটো মিনিমাম যিখিনি নিয়ম আছে সেইখিনি আমি কৰিব লাগিব, আমি এইটো ভাবিছোঁ। আৰু যিটো আলোচনা হৈ আছে যে আগতে আমি এখন বেঞ্চত দুজনকৈ বহিবলৈ দিওঁ, নেক্সট আকৌ দুজনকৈ দিওঁ, এতিয়া এইবাৰ হয়তো মাজতে এজনকৈ দিম। যিটো এছ বোলা হওক বা জেড বোলা হওক তেনেকুৱা এটা ছিষ্টেমত আমি হয়তো আহিব লাগিব। আৰু এই সংক্ৰান্তত আমি প্ৰয়োজন সাপেক্ষে আমাৰ কাউন্সিলৰ আমি সভা পাতিব লাগিব। আৰু আমাৰ এখন কমিটিও আছে, পৰীক্ষা কণ্ট্ৰল কমিটি আমাৰ কমিটি এখন আছে। সেইখিনি আমি আলোচনা কৰি আৰু চৰকাৰৰ পৰা যিখিনি আমি নিৰ্দেশনা পাওঁ সকলোখিনি চালি জাৰি চাই আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। কাৰণ পৰীক্ষাটো আমি 11 তাৰিখে পতাটো সিদ্ধান্ত গ্ৰহণ কৰি আছোঁ। আৰু লগে লগে পৰীক্ষা যিহেতু 11 তাৰিখে হ'ব, ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় তেওঁলোকৰ যিটো পৰীক্ষাৰ কাৰণে যিটো প্ৰস্তুতি সেইটো পূৰ্ণ উদ্যমে চলাব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকলে ভালকৈ যদি পঢ়িব পাৰে, এতিয়া পঢ়াৰ পৰিৱেশ যাতে গঢ় লৈ উঠে এই ক্ষেত্ৰত গাৰ্জেনসকলে যথেষ্ট যত্ন কৰিব লাগিব। আৰু একে সময়তে আমি এটা কথা চাব লাগিব যে চৰকাৰৰ যিবিলাক স্বাস্থ্য বিভাগে যিখিনি আঁচনি দিছে সেইখিনি আমি মানিব লাগিব। যদি আমি সেইখিনি নামানো পৰীক্ষা পিছুৱাই থাকিলেও আমাৰ কোনো কামত নাহিব। আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনৰ প্ৰতি আমি লক্ষ্য ৰাখিছোঁ আৰু আশ্বস্ত হ'ব লাগিব যাতে সকলোৱে এটা সুন্দৰ পৰিৱেশত স্বাস্থ্যজনিত পৰিৱেশ ৰক্ষা কৰি পেলাই আমি পৰীক্ষাটো পাতিব লাগিব।